আমি থকা হোমষ্টেৰ পৰা 1.5 কিলোমিটাৰমান ওপৰতে ইয়াতে আপেলৰ খেতি আছে তাকে চাবৰ কাৰণে আমি ওলাই আহিলোঁ মানে হোমষ্টেৰ পৰা বিদায় লৈ আহিলোঁ আমি চেক আউট কৰি ওলাই আহিলোঁ আৰু যদিও আপেলৰ খেতি আছে ইয়াতে আপেল এতিয়া লাগি থকা নাই গছবোৰ শুকান হৈ আছে ঠাণ্ডা বতৰ মানে ডিচেম্বৰ মাহৰ কাৰণে ইয়াতে আগষ্ট ছেপ্টেম্বৰত আহিলে আপেলৰ খেতিবিলাক ধুনীয়াকৈ দেখিবলৈ পোৱা যায় সেউজীয়া হৈ থাকে আৰু আপেল লাগি থাকে গছবিলাকত আৰু ইয়াতে বিক্ৰী কেন্দ্ৰও আছে কোনোবাখিনিত এইকেইটা অফিচৰে কোনোবাটোত হ'ব চেল কাউণ্টাৰ আছে ইয়াতে কাৰ্যালয়টোত কাম কৰা দাদাজনক লগ পাইছোঁ এখেত তেজপুৰৰ হয় দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম জ্যোতি ৰয় হয় জ্যোতি ৰয় ঘৰ মোৰ তেজপুৰত হয় মই এই ফাৰ্মত তাৰমানে এইখন আমাৰ অৰুণাচল ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় হয় মানে অৰুণাচলৰ ভিতৰত চবতকৈ মানে লাৰ্জেষ্ট ফাৰ্ম এইখনে হয় আপেল ফাৰ্ম মেইনলি আমাৰ এখন আপেল ফাৰ্ম কিন্তু ইয়াত কম বেছি পৰিমাণে আৰু বেলেগ বেলেগ বস্তু আছে যেনে ধৰক প্লাম তাৰপৰা পিচ আছে পিয়াৰ্ছ হয় তাৰপৰা পাৰ্চিমান বুলি এটা জাপানিজ ফ্ৰুট আছে এইটো আমাৰ তলত মানুহে পটকৈ গম নাপায় পাৰ্চিমানটো এটা জাপানিজ ফ্ৰুট হয় হয় কিছুমানে আমাৰ তলত ৰামফল বুলিও কয় হয় তলৰ ফালে ৰামফল বুলিও কয় মেইনলি মানে আপেল ফাৰ্ম আৰু ডাঙৰ এই ৰবাব টেঙাৰ নিচিনা ডাঙৰ হয় এইটো নাই নাই ইমানটোমান চাইজ হয় মানে আপেলৰ নিচিনাই বস্তুটো হয় কিন্তু সেইটো মানে আমাৰ হেৰি হয় এই যিবিলাক গাঁঠি জইণ্ট পেইন থাকে যে মানুহৰ সেইবিলাকৰ কাৰণে বিৰাট মানে ঔষধৰ কাম কৰে এইটো আমাৰ চেল কাউণ্টাৰ এতিয়া বন্ধ আছে হয় ইয়াতে আপেলটো চেলিং ষ্টক কৰা হয় ইয়াতে আৰু এই খিৰিকী এতিয়া বন্ধ কৰি থোৱা আছে একো নাই কাৰণে ইয়াৰ পৰা মানে সিজন টাইমত এইটো পুৰা বিজি হৈ থাকে আৰু এইটো মানে পুৰা খিৰিকী খোলা থাকিব ইয়াৰ পৰা চেলিং হয় আৰু আপেলটো মেক্সিমাম এতিয়া মানে কি হ'ল আজিকালি ইয়াত ক্লাইমেটটো চেঞ্জ হৈছে এইফালে গৈ থাকোঁ আগৰ ক্লাইমেটটো নাই বহক ছাৰ আগতে মই ইয়াত এতিয়া 2004ৰ পৰা আছোঁ হয় 20-21 বছৰ আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় গভৰ্ণমেণ্ট এমপ্লয় মই ইনচাৰ্জ হয় ইয়াৰ হয় তো 2004ত যেতিয়া মই প্ৰথম আহোঁ তেতিয়া যিটো ক্লাইমেট আছিলে হয় এতিয়া মানে বহুত চেঞ্জ হ'ল সেই সময়ত ৰাতিপুৱা 7টা বজাত ফ্ৰষ্টিং বুলি এটা বস্তু পায় ঠিক বৰফৰ নিচিনা বস্তুটো ইমানটো লেয়াৰ হৈ যায় হয় ইয়াত একটু লেয়াৰ হৈ থাকে আমি এতিয়া কুঁৱলীৰ নিচিনা যিটো জমা হোৱা দেখা পাইছোঁ পাতল পাতল যিটো দেখা পাইছোঁ সেইটো ডাঠকৈ হৈছিল আৰু তাৰমানে সেই সময়ত যেতিয়া মই 2004ত আহোঁ হয় তাৰমানে 1 ইঞ্চিমান লেয়াৰ পৰে ৰাতিপুৱা হয় জোতা মানে সোমাই যায় বৰফৰ টাইপৰে হয় বস্তুটো চেনীৰ নিচিনা এতিয়াতো গম পাইছোঁ ন ক্ৰিষ্টেল পৰিছে ক্ৰিষ্টেল তো এতিয়া সেইবিলাক নাই সেই হিচাপত মানে কি হৈছে ক্লাইমেট চেঞ্জ হৈছে ইয়াতো গৰমটো আহি গৈছে আৰু সেইকাৰণে এতিয়া ইয়াত আমি কি কৰিছোঁ আপেলৰ অল্টাৰনেট মানে ৱালনাট কিৱি পাৰ্চিমান এইবিলাকৰ মানে আপেলৰ প্ৰডাকশ্যন এতিয়া অলপ আগতকৈ হ্ৰাস পাইছে কমিছে তথাপিও আছে আৰু সেইকাৰণে আমি তাৰ অল্টাৰনেট হিচাপত কাৰণ গভৰ্ণমেণ্ট ফাৰ্ম কেতিয়াও বন্ধ নহ'ব এইখন হয় বন্ধ নহ'ব সেইকাৰণে আপেলৰ জেগাত মেক্সিমাম আমি গুৰুত্ব দিছোঁ ৱালনাট যিটো আখৰোট বুলি কয় যে ৱালনাট পাৰ্চিমান বুলি মই এতিয়া যিটো ক'লোঁ সেইটো আৰু কিৱি কিৱিৰ ওপৰত কিৱি ফ্ৰুট হয় এইখন আমাৰ ফাৰ্মৰ টোটেল এৰিয়াটো হ'ল 120 হেক্টৰ 120 হেক্টৰ এৰিয়া টোটেল এৰিয়াটো হ'ল 120 হেক্টৰ কিন্তু কাল্টিভেটেড যিটো এৰিয়া 70 হেক্টৰ আছে 70 হেক্টৰ কাল্টিভেটেড এৰিয়া বাকী মানে এক্সটেনশ্যন কৰা নাই আমি হয় কি হয় বেক চাইডে আৰু আছে এৰিয়া কিন্তু আমি এক্সটেনশ্যন কৰা হয় মানে কভাৰ কৰিবলৈ বহুত দিগদাৰ বহুত ডাঙৰ ফাৰ্ম আপোনালোকে দেখিছে নহয় এনেকুৱা ফাৰ্ম তাৰমানে অৰুণাচলত এইখনেই প্ৰথম ইয়াৰ পৰা PMলৈকে আপেল যায় প্ৰাইম মিনিষ্টাৰ হয় অমিত শ্বাহহঁতলৈকো গৈছে আপেল হয় হয় 2 এবাৰ তেনেকৈ গৈছে ইয়াৰ পৰা হয় সেয়াই আৰু ইয়াত মানে আমাৰ এতিয়া মাৰ্কেটত যেতিয়া আমি যাওঁ আপেল কিনিবৰ কাৰণে ন আপেল 1 কেজি দিয়ক বুলি কৈ দিওঁ দি দিয়ে আৰু কিন্তু 36ৰ ওপৰ ভেৰাইটি আছে আপেলৰ হয় আপেলৰ ভেৰাইটি মই যেতিয়া ইয়াত চাকৰিত জইন কৰোঁ মইতো অসমৰে হয় ইয়াত মানে কি হয় 80-20 হয় মানে 80% ইয়াৰ ট্ৰাইবেল আৰু 20% নন ট্ৰাইবেলৰ ভিতৰত মানে হয় যিকোনো জব যেতিয়া ক্ৰিয়েট হয় সেই 20%ত আমি ইণ্টাৰভিউ পাছ কৰিব লাগিব পাছ কৰিলে ইয়াত জব পোৱা যাব তাৰমানে বাকী 80% এতিয়া ছাপ'জ 100টা পোষ্ট ওলাইছে 100টা পোষ্টৰ 80টা সিহঁতৰ আৰু 20 ভিতৰত মানে আমাৰ নন ট্ৰাইবেল তাৰ ভিতৰত চিলেক্ট হ'ব লাগিব 80জন ইয়াৰে মানে লোকেল ট্ৰাইবৰ মানুহৰ কাৰণে ৰিজাৰ্ভ হয় মানে 80-20% আমাৰ নন ট্ৰাইবেলৰ কাৰণে সেইটোত মই কৰি অহা ইণ্টাৰভিউ পাছ কৰি অহা তো এয়া আমাৰ ফাৰ্ম হয় এতিয়াতো একো নাই গছবিলাক শুকাই আছে ইয়াত এতিয়াও কিবা মেইনটেনেঞ্চ কৰি থাকিব লাগে নাই আমাৰ ইয়াত এটা কথা আছে যেনেকৈ টি গাৰ্ডেনবিলাক টি গাৰ্ডেনবিলাকত যেনেকৈ কণ্টিনিউ মানে ৰুটিন ৱৰ্ক হৈ থাকে ন আমাৰো ইয়াত তেনেকুৱা এতিয়া এইবিলাক যে গছবিলাক এই ডিচেম্বৰ মাহৰ পৰা জানুৱাৰীৰ ভিতৰত ডৰমেঞ্চি পিৰিয়ড বুলি কয়
ডিচেম্বৰ টু জানুৱাৰী ডৰমেঞ্চি পিৰিয়ড মানে এইটো সময়ত গছ আমি যেনেকৈ ৰাতি শুই যাওঁ গছবিলাকত টোপনিত থাকে আচ্ছা এতিয়া ইয়াৰ কাটিং চুৰু হ'ব এতিয়া ডিচেম্বৰ আমাৰ এই 15 তাৰিখে ভোট আছে 16 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰি দিম যিবিলাক অলাগতিয়াল ব্ৰাঞ্চ পূৰা কটা যাব আৰু ইয়াৰ শ্বেপ যিবিলাক মৰা ঠাল ঠেঙুলি আছে সেইবিলাক মৰা বুলি নহয় তাৰমানে এইবিলাকত আমি এতিয়া কোনটো ব্ৰাঞ্চ ৰাখিম কোনটো নাৰাখিম সেইটো টেকনিকেল ষ্টাফ মানে গম পায় হয় মানে কিছুমান আননেচেচাৰী ব্ৰাঞ্চ কাটিব লাগিব হয় হাৱা পানী প্ৰপাৰ পাবৰ কাৰণে তো আৰু এটা প্ৰপাৰ শ্বেপ দিব লাগিব গছজোপাৰ নহ'লে কি হ'ব আমি যদি প্ৰত্যেক বছৰ এই প্ৰুনিং নকৰোঁ ডাঙৰ হৈ গৈ থাকিব গছ হয় আৰু ফ্ৰুটিংটো কি হ'ব এতিয়া আমি যেতিয়া প্ৰুনিং কৰোঁ আননেচেচাৰী ব্ৰাঞ্চ কিছুমান কাটি দিম হয় কাটি দিয়াৰ পিছত কি হ'ব মানে কম ব্ৰাঞ্চত আপেলটোৰ চাইজটো মানে ডাঙৰ হ'ব হয় এইটোৱে আৰু এটা শ্বেপ পাব আপেল গছজোপাই হয় মানে এইটো যদি যিখিনি মেইনটেনেঞ্চ কৰিলে এইটো নকৰিলে গছজোপা বহুত ওখ হৈ গৈ থাকে ডাঙৰ আখত গছৰ নিচিনা হ'ব আচ্ছা এইটো বছৰে বছৰে কাটিং কৰিবই লাগিব সেইটো প্ৰুনিং বুলি কয় হয় আৰু ছাৰ ইয়াতে বিক্ৰী প্ৰক্ৰিয়াটো কেনেকুৱা হয় বিক্ৰী প্ৰক্ৰিয়াটো আমাৰ আগতে মানে অসমৰ বহুত বেপাৰী আহিছিলে হয় তেতিয়া প্ৰডাকশ্যনো বহুত বেছি আছিলে অসমৰ বেপাৰী আহিও লৈ গৈছিলে তাৰ পৰা ইয়াৰ লোকেল ল'ৰাবিলাকে কমিশ্যন খাবলৈ ল'লে মানে আচ্ছা বেপাৰীৰ পৰা হয় কেজিত 1 টকা 2 টকা তাৰপিছত সিহঁতেও আহিবলৈ বন্ধ কৰিলে আৰু কমিশ্যন দি মানে সিহঁতৰ নপোচায় এতিয়া প্ৰডাকশ্যন কম আৰু ইয়াতে চেল হৈ যায় মেক্সিমাম এনে দাম নিৰ্ধাৰণ কৰি দিয়া হয় নে কিবা অকশ্যন নাই তেনেকুৱা নহয় আমাৰ ইয়াত কি হয় যেতিয়া হাৰ্ভেষ্টিং ষ্টাৰ্ট হ'ব হয় ফিল্ডতে চব কাম হ'ব হয় তাৰমানে ফিল্ডত আপোনাৰ হাৰ্ভেষ্ট হ'ব তাতে পেকেটিং হ'ব হয় গ্ৰেড ৱাইজ হয় মানে গ্ৰেডিং হ'ব গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 সেই হিচাপত গ্ৰেড 1ৰ পেকেট বেলেগ হ'ব তাত গ্ৰেড 1 বুলি লিখা থাকিব ওপৰত মাৰ্কাৰ দি গ্ৰেড 2ৰ পেকেট বেলেগ তেনেকৈ পেকেটবিলাক ষ্ট'ৰত আহিব মানে চাইজ আৰু কোৱালিটি হিচাপত ছেগ্ৰিগেট কৰি নাই কোৱালিটি মানে এনে টেষ্টটো একেই চাইজৰ ওপৰত গ্ৰেডিং হয় মানে ঠিক কৈছে কোৱালিটিটো তাত চাব লাগিব হয় গ্ৰেড 1ৰ আপেলটো মানে সেই গ্ৰেড 1ৰ হিচাপত হ'ব লাগিব কাৰণ 120 যেতিয়া ৰেট হ'ব সেই হিচাপত তাৰ কোৱালিটিও হ'ব লাগিব তেনেকুৱা হয় নহয় প্লাছ চাইজ তো সেই হিচাপত পেকেটিং হয় সেই পেকেট আহিব এই ষ্ট'ৰত এতিয়া মই যিটো দেখালোঁ 5 কেজিৰ পেকেট আহে 5 কেজিৰ পেকেটেই হয় 1ৰ 4 কেজি পেকেট হয় বাকী 2, 3, 5 কেজি পেকেট হয় আৰু ইয়াৰ পৰাই মানে চেল হৈ থাকে ষ্ট'ৰৰ পৰা এমাহ দিনৰ ভিতৰত খতমেই হৈ যায় আহক এইবিলাক গ্ৰীণ হাউচবিলাকত কি হয় আমাৰ ইয়াত যেতিয়া এতিয়া ফ্ৰষ্টিং কৰে ন ফ্ৰষ্টিঙৰ কাৰণে কি হয় আমাৰ যিবিলাক গ্ৰাফ এইবিলাক বনোৱা হয় প্লাণ্টবিলাক ইয়াৰ ভিতৰত কৰা হয় যাতে ফ্ৰষ্টিঙে তাক মানে এফেক্ট কৰিব নোৱাৰে গ্ৰীণ হাউচৰ ভিতৰত কৰা হয় চিডছৰ পৰা যেতিয়া পুলি প্ৰথমতে মানে চিডছৰ নহয় আমাৰ আপেলৰ কি কৰা হয় গ্ৰাফ বনোৱা হয় আচ্ছা গ্ৰাফ মানে কি তাৰ দুটা ভাগ থাকে এটা ৰুট ষ্টক তলৰ পাৰ্টটো আৰু ওপৰৰ পাৰ্টটো বেলেগ হয় তাৰমানে আমি কি কৰোঁ এইবিলাক ব্ৰাঞ্চৰ পৰা যিটো ভাল কোৱালিটিৰ আপেল তাৰ পৰা ব্ৰাঞ্চ কাটিম আমি ওপৰৰ পৰা কাটি ৰুট আমি বেলেগে আগতে ৰুট বনাই থওঁ চিডৰ পৰা ৰুট আপেলৰ ৰুটটো বনোৱা থাকিব তাত মানে কি হ'ব এই ওপৰৰ ব্ৰাঞ্চটো জইন হ'ব মানে যিটো মানে গুটিৰ পৰা ওলোৱা যিটো ৰুটটো থাকে তাতে গৈ ইয়াৰ চায়ন মানে অসমীয়াত আমাৰ ঠেঙুলি যিটো আছে ঠেঙুলিটো লগাই দিব লাগিব জইন কৰি পেলাই আমি সেইটো গ্ৰাফ বনাওঁ গ্ৰাফ বনালে কি হয় আপোনাৰ গ্ৰাফটেড প্লেণ্ট আৰু যিটো চিডলিঙৰ মাজত ডিফাৰেঞ্চ এইটোৱে আপুনি গুটিৰ পৰা এটা যেতিয়া গছ হ'ব সেইটো ফ্ৰুটিং হওঁতে কমচে 10 বছৰ লাগিব কিন্তু আমি যিবিলাক গ্ৰাফ বনাওঁ গ্ৰাফবিলাকে 2 বা 3 বছৰৰ ভিতৰতে ফ্ৰুটিং আহি যায় এইফালে গৈ থাকিম নেকি আগতে আছিলে কনভেনশ্যনেল মানে ডাঙৰ গছ এতিয়াও আছে 1-2 জোপা যে আছে এইবিলাক কনভেনশ্যনেল প্লাণ্টবিলাকত কি হয় মানে ফ্ৰুটিং হওঁতে 6 বছৰমান লাগি যায় আমাৰ এতিয়া কি কৰা হ'লো 6 বছৰ টাইম লাগে আৰু জেগাটো বেছি লৈ লয় সেইকাৰণে আমি এতিয়া ছেমি ডুৱাৰ্ফ এইবিলাক ছেমি ডুৱাৰ্ফ বুলি কয় ছেমি ডুৱাৰ্ফ কৰিবলৈ ল'লোঁ কিয় ছেমি ডুৱাৰ্ফ মানে এইটো কি হয় ছেমি ডুৱাৰ্ফ মানে এইটো ডুৱাৰ্ফ আৰু ছেমি ডুৱাৰ্ফ থাকে এইটো কনভেনশ্যনেল ডাঙৰ প্ৰজাতিটোক কনভেনশ্যনেল বুলি কয় কনভেনশ্যনেল আগতে লগাইছিলে ইয়াত এতিয়া আমি কনভেনশ্যনেল নকৰা হ'লোঁ কিয়নো এটা কনভেনশ্যনেল প্লাণ্ট ফ্ৰুটিং হওঁতে 6-7 বছৰ লাগে তাৰ জেগাত আমি ছেমি ডুৱাৰ্ফ কৰিবলৈ ল'লোঁ ছেমি ডুৱাৰ্ফ কিয় কৰিবলৈ ল'লোঁ এতিয়া চাওক কম জেগাত বেছি প্লাণ্ট লগাব পৰা হৈছে নাই কিন্তু কনভেনশ্যনেল এই গছজোপা হ'ল এজোপা গছে বহুত বেছি ঠাই আগুৰি ল'ব প্লাছ মেইনটেইন কৰিবৰ কাৰণে অসুবিধা গছজোপা ডাঙৰ হৈ যায়তো দেখিছে নাই এতিয়া কি হয় ছেমি ডুৱাৰ্ফত মানে মেইনটেইন কৰি এতিয়া তলৰ পৰাই ধৰক কাটিং কৰিব পাৰিলে স্প্ৰে কৰোঁতেও একে সহজতে হৈ যায় আৰু কম এৰিয়াত মানে বেছি প্লান্টেশ্যন কৰিব পৰা যায় সেইটোৱে কৰ্মচাৰী কিমান আছে ইয়াত আমাৰ কেজুৱেল ৱৰ্কাৰ আছে 32 এইবিলাক থাৰ্ড পাৰ্টি হয়
মানে নহয় কেজুৱেল, সিহঁত পাৰ্মানেণ্ট হোৱা নাই। পাৰ্মানেণ্ট হোৱা নাই। সিহঁতৰ ভিতৰতো আকৌ ভাগ আছে। হয় তাৰমানে যিবিলাক ধৰক 20 বছৰ হৈ গ'ল, 20 বছৰো মানে ৰেগুলাৰ হোৱা নাই, হয় সিহঁতৰ মাজত পে'মেণ্টৰ ডিফাৰেঞ্চ আছে। হয় যিবিলাক 20 বছৰ হৈ গ'ল সিহঁতৰ এতিয়া 31,000 পে'মেণ্ট। হয় তাৰ পৰা 15 বছৰ যিবিলাকৰ হৈছে সিহঁতৰ তাতকৈ অলপ কম, 25-26 হাজাৰ এনেকুৱা এটা ৰেচিঅ' এটা আছে মানে। হয় আৰু ষ্টাৰ্টিং পে'মেণ্ট ইয়াত এতিয়া 18,000। হয় মানে ষ্টাৰ্টিং কেজুৱেল ৱৰ্কাৰ ইয়াত যোন সোমাব সি 18,000 টকা পে'মেণ্ট পাব। হয় তাৰ পৰা 5 বছৰত আকৌ তাৰ বাঢ়ি যাব। এতিয়া মুঠ কিমানজনমান আছে এতিয়া কৰ্মচাৰী? 32 আমাৰ কেজুৱেল, হয় মানে সেইখিনি পাৰ্মানেণ্ট নহয়। হয় আকৌ পাৰ্মানেণ্ট ষ্টাফৰ ভিতৰত আছে, এতিয়া মই আছোঁ, মই ধৰক হ'লোঁ ইয়াৰ অল অভাৰ ইনচাৰ্জ। হয় মোৰ আণ্ডাৰত আছে কমচে কম 7জনমান ষ্টাফ আছে। হয় গ্ৰাফটাৰ, কাম বন চোৱা এনেকৈ হয় 7জনমান আছে। আৰু আমাৰ মেইন অফিচটো হ'ল বমডিলাত আছে। বমডিলাত আমাৰ হেড অফিচ। হয় আৰু এইটো হ'ল আমাৰ মানে ধৰক ইয়াত খালী ফিল্ডৰ কামহে হয়। হয় মেইন অফিচিয়েল যিখিনি কাম ইয়াৰ পৰা চব বমডিলাত। ৰিপৰ্ট চিপৰ্টবিলাক আপোনালোকে চব বমডিলাত মই কৰিবলৈ পঠাব লাগিব। হয় আৰু তাত মেইন অফিচত এইবিলাক কাম হয়। হয় তাতো আছে ৰেগুলাৰ ষ্টাফ। হয় কিন্তু এটা কথা, এতিয়া এখন গভৰ্ণমেণ্ট ফাৰ্ম বুলি মই যিটো মোৰ মানে ইমান দিনৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, হয় গভৰ্ণমেণ্ট ফাৰ্ম বুলি মানে জীয়াই ৰখা হৈছে। কাৰণ অৰুণাচল গভৰ্ণমেণ্টৰ এটা সম্পত্তি আছে হয়তো, হয় সেইকাৰণে এইটো জীয়াই ৰাখিছে। নহ'লে আমি লষ্টত আছোঁ। লষ্টত কিয় আছোঁ? এইবছৰে আপোনাৰ চাওক, মই ৰেভিনিউ দিছোঁ প্ৰায় 24-25 লাখ। হয় কিন্তু সেইটো একোৱেই নহয়। তাৰমানে আপুনি চাওক, 32 কেজুৱেল ৱৰ্কাৰক আপুনি এভাৰেজ এটাই ধৰি লওক, 31,000টো চবৰে নহয় বাৰু। হয় তথাপি আপুনি এটা 20,000 এভাৰেজত ধৰি লওক, 30জন কৰ্মচাৰী কিমান হ'ল? 6 লাখ টকা হ'ল হয় মান্থলি। হয় বছৰত কিমান হ'ল? 72 লাখ। 72 লাখ খালি কেজুৱেল ৱৰ্কাৰ। ৱৰ্কাৰ্ছৰ কাৰণে ইমান পে'মেণ্ট হৈ আছে। আৰু ৰেগুলাৰ ষ্টাফৰ এতিয়া ছাপ'জ মোৰে পে'মেণ্ট প্ৰায় 1.5ৰ ওপৰত হয়। হয় হা, তাতকৈ মোৰ জুনিয়ৰবিলাকৰ কাৰোবাৰ 45,000, 60,000, মানে 60,000, 45ৰ তলততো নায়ে কাৰো। হয় সেইখিনি আপুনি হিচাপ কৰক। বমডিলাত যিখিনি আমাৰ মেইন হ'ল ডেপুটি ডাইৰেক্টৰ তলতে মই। ডেপুটি ডাইৰেক্টৰৰ পে'মেণ্টে আপোনাৰ 2.5 লাখমান হৈ যায়। হয় তো সেই হিচাপত আকৌ সাৰ পানী বছৰ, ইনছেক্টিচাইড, ফাংগিচাইড যিবিলাক মেডিচিন ইউজ হয়, হয় তাৰমানে সেই হিচাপত আপোনাৰ লষ্টত আছে। হয় কিন্তু প্ৰাইভেটে তাৰমানে নোৱাৰে এনেকৈ কৰিব। হয় প্ৰাইভেট মানুহে চলাব নোৱাৰে। এতিয়া গভৰ্ণমেণ্টৰ ফাৰ্ম বুলি মানে এতিয়া চব জেগাতে মানে এটা নাম আছে যে অৰুণাচল হৰ্টিকালচাৰ। এতিয়া আপোনালোকে যে আহিছে, চেৰগাঁও আপেল ফাৰ্ম চাম বুলি হয় আহিছে, হয় হয় নহয়? হয় তাৰ পৰা এতিয়া ধৰক টুৰিষ্টৰ কথা আহিল, হয় ইয়াত হোম ষ্টেবিলাক চলি আছে। হয় এই মানে ফাৰ্মখন বেলেগ ৱেটো ৰেভিনিউ জেনেৰেট হৈ আছে। সেইটো জেনেৰেট হৈ ডাইৰেক্টলি আছে। আপেলৰ পৰা নহ'লেও বেলেগ কিছুমান বেলেগ ৱেত চাইডৰ মানে পৰা হৈ আছে। ধৰক এতিয়া টুৰিজিমৰ আপুনি টুৰিজিমৰ ফালৰ পৰা আপোনালোক আহিছে, কাৰোবাৰ হোম ষ্টেত আছে, পে'মেণ্ট কৰিছে, সিহঁতৰ মানে বস্তুটো ইয়াৰ পৰাই হৈ আছেতো। হয় সেইটো এটা মানে গভৰ্ণমেণ্টৰ লাভ হৈছে আৰু হয় সেইটোৱে। বেছি নাযাওঁ নেকি ওপৰলৈ ন? হ'ব। তো আমি এনেকৈ আপেলৰ বাগিচা চাবলৈ আহি এখেতক লগ পালোঁ, তেজপুৰৰ ছাৰক লগ পালোঁ। এখেতে ধুনীয়াকৈ আমাক মানে ব্যৱস্থাপনাখিনি ইয়াতে কেনেদৰে প্ৰচেছ হয়, পদ্ধতিবিলাক ধুনীয়াকৈ আমাক ক'লে, বহুতখিনি ইনফৰমেশ্যন আমাক দিলে। তাৰ কাৰণে ছাৰক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আৰু ছাৰ, আপুনি কিবা কথা কৈ দিয়ক। ময়ো আপোনালোকক লগ পাই ভাল লাগিল। আমাৰ তলৰে মানুহ সচৰাচৰ মানে ইয়াত এতিয়া অৰুণাচলত আছোঁ, প্ৰদেশত থকাৰ নিচিনা তলৰ মানুহ পালে ভাল লাগে। এতিয়া আপোনালোকক পালোঁ, মোৰ ফালৰ পৰা মোৰ যিটো এক্সপিৰিয়েঞ্চ দিলোঁ, হয় তো আপোনালোকৰ যদি কিবা তাৰ পৰা লাভ হয় মোৰ ভাল লাগিব। হয়, নিশ্চয় বহুতখিনি ইনফৰমেশ্যন আমিতো গমেই পোৱা নাছিলোঁ, অকল আপেলৰ গছ কেইডাল চাব পাম বুলিহে আহিছিলোঁ, কিন্তু আপোনাৰ পৰা বহুতখিনি ইনফৰমেশ্যন পালোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ঠিক আছে, থেংক ইউ। আকৌ আহিব। হয়, ষ্টেট হৰ্টিকালচাৰ ফাৰ্ম বা এপল গাৰ্ডেনখনৰ ওচৰতে এইটো ট্ৰট ফিছ ফাৰ্মো আছে। মানে এপল গাৰ্ডেনখনৰ পৰা অকণমান ওপৰত উঠি আহিয়ে এই ফাৰ্মখন আছে। এনেদৰে ইয়াতে মাছৰ পোৱালি বা পোনাবিলাক এনেদৰে পালন কৰি ৰখা হৈছে। কি মাছ চিনি পাইছা? ট্ৰট ফিছ। ট্ৰট ফিছ মানে কি অসমীয়া নামটো? জানিব লাগে ন? ফিছ ফাৰ্মত অৱশ্যে টিকেটৰ ব্যৱস্থা আছে। টিকেটৰ কিমান টকা? পাৰ হেড 20 টকা। এজনৰ 20 টকা বাইদেউ? হয়। এই ইয়াতে দেখা মাছবিলাক কি হয়, কি প্ৰজাতিৰ মাছ? এইটো ৰেম্বুটৰত বুলি কয়। ৰেম্বুটৰত। অসমীয়া নামটো জানে?
অসমীয়াটো মই ইমান ভালকৈ নাজানো চেলমনৰ কিবা ককাই ভাই বুলি কয় আচ্ছা দিয়া নাই দিব চাই আছে কিমান হয় পোনাৰ দাম কিমান হয় এপিছত 15 টকা এপিছত 15 টকা কৰি এনেকুৱা আঙুলি চাই ফিংগাৰিং এই ভিডিঅ'টো এইখিনিতে সামৰিম চাই কেনেকুৱা পালে জনাব লগতে মই দিয়া তথ্যসমূহ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব বহুত বহুত ধন্যবাদ